হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি যাব লৈছোঁ ঢেকীয়াখোৱা বৰনামঘৰ, কাৰণ আজি হৈছে জন্মাষ্টমী। আৰু জন্মাষ্টমী অনুসৰি আজি আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰ। আপোনালোকে চাব পাইছে গামোচা চামোচা কুৰ্তা চুৰ্তা চব পিন্ধি লৈছোঁ। মোৰ লগত আছে আকাশ আৰু লগৰ এটা ৰখি আছে, হয় নাই? যাবিনে এতিয়া ধুনীয়াকৈ? যাওঁ, সি ৰখি আছে, খঙাই যাবহি। ঠিক আছে, তো আপোনালোকে ব্লগখিনি ধুনীয়াকৈ চাব। আৰু অলপমান লেট হৈছে বাৰু এইকেইদিন ব্লগ অহাত। তো নেক্সট মন্থ মানে প্লেনিং এটা চলি আছে, ৰাইট এটা প্লেনিং চলি আছে। যদি হয় তেন্তে ভাল ভাল ভিডিঅ' আহি যাব। আৰু মোৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব হৈ আছে। তো জল্দি জল্দি যাওক, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থওক, যাতে মনটো ভাল লাগে আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই উৎসাহ পাওঁ। তো এতিয়া আমি যাওঁ, আৰু সময়ো হৈ গৈছে 1মান বাজিলে। 1 বজালৈকে আমি হিচাপমতে ৰখি থাকিব নালাগিছিলে। চ' লগৰটো ৰখি আছে বহুত বেছি, সি মানে ফোন কৰি আছে। তো এতিয়া আমি যাওঁ, ষ্টাৰ্ট দে। ঠিক আছে, ব্লগটো চাই থাকক ধুনীয়াকৈ। আৰু কি হয় আজি ঢেকীয়াখোৱা বৰনামঘৰত যিহেতু যাওঁ, চাকি এগছ দিম। আৰু কিছুমান বহুত বেলেগ বেলেগ ধৰণৰ আশা আছে। চ' সেইখিনিও যাতে সোনকালে পূৰণ হওক, তো তাৰে আশাৰে ওলাইছোঁ। আৰু আজি মানে বহুত বেছিয়ে ৰ'দ দিছে। ধূলি গাইছ, এইডোখৰ ৰাস্তাটো বহুত বেছি ধূলি হৈ আছে। আৰু ধূলি মানে আমাৰ তিয়কৰ ফুটভিলাৰ সন্মুখৰ এই ৰাস্তাটো অলপমান বেয়া হৈ আছে। এইপিনে দেখিছে JCB লগাই আছে কাম, মানে ৰাস্তা বনাই আছে। আৰু লগৰডাল ৰখি আছে ইয়াতে, এইটো নাই ব্লাৰ হৈ গৈছে। আৰু এতিয়া আমি ভৰাই ল'ম পেট্ৰল, তাৰপিছত ধুনীয়াকৈ গৈ থাকিম। আৰু এতিয়া মই পেট্ৰল ভৰাই লৈছোঁ 300। কি আজি ক'ৰবাত খোজকাঢ়িব লাগিব, গম পাইছা নে? মানুহ বহুত হৈ গ'ল মানে। কেনেকৈ গম গীতবা গম কেনে পালি? লগৰ এজনীয়ে ফোন কৰিছিলে। বহুত মানুহ এই গাইছ, ইমান ৰ'দত কেনেকৈ ইমান তাতে মোৰ ভৰিত এটা প্ৰব্লেম আছে। চ' খোজকাঢ়িব নোৱাৰিম। চেণ্ডেলযোৰ দে। লগৰটো নামঘৰলৈ আহিছে, কিন্তু ছোৱালী লগ কৰিব মাতিছে। বা হয় বুলি কৈছে, কিন্তু গাৰ্লফ্ৰেণ্ডো হ'ব পাৰে। আৰু তেনেকৈ ধেমালি কৰি আহি পাই গ'লোহি কাকজান কলেজ। আৰু ৰ'দত কি ক'ম, মানে ফাটি গৈছে, ইমানেই ৰ'দ। আৰু এতিয়া আমি ফাইনেলি আহি পাই গ'লোহি ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰথম গেটখন। তো ইয়াৰ পৰা আমি এণ্ট্ৰি কৰিব লাগিব। আৰু সৌখন দেখিছে, আগত যিখন গেট আছে সেইখন যোৱা 1 বছৰৰ আগতে মানে নিৰ্মাণ কৰি উলিয়াইছে। আৰু ভগৱানক চিন্তি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ। আজি মানুহ ইমান এটা দেখা নাই। আমি আহি অলৰেডি পাইছোঁহে, আৰু অলপ দূৰ বাকী আছে। আৰু এইবাৰ দেখিছোঁ পুলিচ মানে বহুত বেছি ৰখাই থৈছে। কি কাৰণে ৰখাইছে নাজানো, মানে বৰ্তমান মানে চিটুৱেশ্যনটো অলপমান বেয়া চলি আছে যে, সেইকাৰণে চাগে পুলিচ অলপমান ৰখাইছে। আমি পালোহিয়ে, তো ব্লগটো ধুনীয়াকৈ চাই থাকক। আমি ডাইৰেক্ট নামঘৰত গৈ লগ পাই আছোঁ। আৰু যোৱাবাৰ হিচাপত এইবাৰ মানুহ একদমেই কম। ইয়াৰ আগৰবাৰো আহিছিলোঁ, বহুত মানুহ হৈছিল। 2 টকীয়া চাকি ইয়াত 10 টকা গাইছ। এইটো হৈছে ডিছকাউণ্ট। আজি মানে 8 টকা ডিছকাউণ্ট। আজি মানে যিহেতু জন্মাষ্টমী, সেইকাৰণে এখন চাকি দাম 10 টকা, ইভাগে লয় 2 টকা। তো আমি চাকি তাকি লৈ ল'লোঁ, এতিয়া ধুনীয়াকৈ চাকি জ্বলাওঁগৈ। নাই লোৱা চাকৰি ওলাইছে। আৰু ইয়াতে আমি খুলি ল'ব লাগিব চেণ্ডেল, ধুনীয়াকৈ খুলি মেলি লৈছোঁ। হা, পকাটো বৰ গৰম হ'বই ন, যিহে ৰ'দ দিছে মানে বহুত বেছি গৰম। এতিয়া যাওঁ ভিতৰত গৈ পেলাই চাকি জ্বলাই আহোঁ। আৰু এতিয়া ভিতৰলৈ সোমাই অহাৰ পিছত দেখিছোঁ হাজাৰ চাকি। তো আমিও এতিয়া জ্বলাম চাকি, সেইপিনে ৰেডি কৰি আছোঁ মই। আৰু এতিয়া আমাৰ চাকি জ্বলোৱা হৈ গ'ল। এইফালে দেখিছে মাছ মুড়ি খাই আছে মাছবিলাকে, মানুহে দি আছে। চাকি তাকি জ্বলাই আহিলোঁ। এতিয়া আমি ইয়াতে ৰেষ্ট কৰি আছোঁ। আৰু ইয়াত ৰেষ্ট কৰিবৰ কাৰণে নতুনকৈ এখন পাৰ্ক বনাই দিছে। মই এইবাৰ আহোঁতে দেখা নাছিলোঁ বাৰু। তো ইয়াতে আমি এতিয়া অলপমান ৰেষ্ট কৰি লওঁ, তাৰপিছতে ওলাই যাম আৰু ইয়াৰ পৰা। আৰু ইয়াৰ পৰা গৈ মাছ মানে বহুত আছে ইয়াত। তাৰ পৰা আমি ধুনীয়াকৈ গৈ পেলাই কিবা এটা খাই ল'ম, তাৰপিছতে লগ পাইছোঁ। আৰিয়ান, তোমাৰ নামটো কেতিয়াবা আৰিয়ান হ'ল। আৰু আমি যদি চুৰিয়া পিন্ধি আহিলোহেঁতেন তেতিয়া ভিতৰত সোমাব পাৰিলোহেঁতেন। এতিয়া আমি পিন্ধি আহিছোঁ কুৰ্তা, চ' সেইবাবে ভিতৰত নোসোমাওঁ। আৰু এইফালে দেখিছে মানুহৰ ভিৰ ভাৰটো অলপ বাঢ়িছে। আৰু আমি এতিয়া আগফালে ওলাই যাওঁ। আৰু বাহিৰত ওলাই মোৰ ছাবস্ক্ৰাইবাৰ এজনে লগ পালে, তাতে ফটো চটো মাৰিলোঁ। আৰু এইবোৰে মৰমবোৰ থাকিলেহে ভিডিঅ' চিডিঅ' বনাবলৈ মন যায়। চ' এনেকৈ ছাপোৰ্ট কৰি থাকিব। তুমি কাৰ লগত মৰা? বিগ ফেন। এয়া তোমাৰ বিগ ফেন নি? বিগ ফেন। ই মোৰ বিগ ফেন হয়, চ' সেইকাৰণে চেল্ফি মাৰিব আহিছে। কিন্তু চেল্ফি নামাৰো গৈছোঁ, মই ধুনীয়াকৈ বোলো এখন ফটো মাৰোঁ চালিয়াকৈ, ইয়াৰ লগত লগ পাইছোঁ। তো চাকি তাকি দিয়ে আমি এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ। এতিয়া কিবা এটা খাই লওঁগৈ। সেয়া আগফালে আছে দেখিছে দোকানবিলাক। সেই ইয়াতে দোকান আছে,
দোকানত ধুনীয়াকৈ কিবা এটা খাই লওঁগৈ। এটা বস্তু ভাল লাগিছে মানে অথনি আমি এই দোকানখনৰ পৰা চাকি লৈ গৈছিলোঁ পইচা চইচা নিদিয়াকৈ, আৰু এতিয়া আমি আহি পেলানি মই ধুনীয়াকৈ জিপে মাৰি দিছোঁ। চ' সেইটো ভাল লাগিছে। কিছুমানে মানে হেৰি নকৰে, নকৰা বিলিভটো কৰে মানে, ট্ৰাষ্টটো আছে। মোৰ লেখীয়া। হেল্ল' গাইছ, এটা কথা কওঁ। আৰু মানে কি হ'ল, মোবাইলটো ইমানেই গৰম হৈ গ'ল, সেইকাৰণে ফ্ৰিজৰ পানী কিনি ল'বলগীয়া আছে। মোবাইলত জুবিয়াই দিছোঁ, তেতিয়াহে মানে ঠাণ্ডা হৈছে, ইমানেই ৰ'দ দিছে আজি। আইচক্ৰীম খাম এতিয়া। গাইছ মানে মই অদিতিৰ কাৰণে লৈ ল'ম ভাবিছোঁ, এইটো লৈ ল'ম আৰু ইয়াৰ এটা লৈ ল'ম চাগে। এই স্কুটি ৰখাইছিলোঁ ইয়াতে, তাত স্কুটি, এতিয়া স্কুটি নিব আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ যাম ৰেষ্টুৰেণ্টত গৈ পেলাই অলপমান কিবা কিবি খাই ল'ম। আৰু পেটটো বহুত ভোক লাগিছে, কাৰণ আজি মানে মই ৰাতিপুৱাও একো নাখালোঁ, চ' সেইকাৰণে বহুত বেছি ভোক লাগিছে। আৰু এতিয়া যাওঁ ধুনীয়াকৈ ৰেষ্টুৰেণ্টত লগ পাই আছোঁ। যাওঁতে অলপ চলপ দেখাম আৰু। আছে জেলপি আনিছিলে খাবলৈ, এতিয়া ধুনীয়াকৈ জেলপি খাই আছোঁ। ধৰ এখন খাবি হা, মজা হয়, লগালগ বনাইছে আৰু লগালগ দিছোঁ। ত' গাইছ এতিয়া আইজি গষ্টৰ জিএফ ওলাই আহিব, আপোনালোকে চাই থাকক। জিএফক ঘৰলৈ আহিছে, ত' দেখিলে এয়া জিএফ লগ কৰিলে, এতিয়া ধুনীয়াকৈ গৈ জিএফজনী অলপ চালিয়া আছে নেকি বাৰু? কণ্ট্ৰল কিয় দে বা হয়। ঠিক আছে গাইজ, ভাল লাগিলে, একেহে মনটো কিবা এটা ভাল লাগিছে ন? আহি আছোঁ এতিয়া নামঘৰৰ মেইন গেটখন পামহি। এতিয়া আহি মেইন গেট পাই গ'লোহি। আৰু আইজি গষ্টৰ চিনাকি ৰেষ্টুৰেণ্ট এখন আছে বোলে, ৰেষ্টুৰেণ্টখনৰ নামটো কি? গুড নাইট। মোৰ চিনাকি নহয় বে। নামটো কি? গুড নাইট, গুড ভাইবছ নে কিবা সেনেকুৱা টাইপৰ নামটো। গাইজ ধূলি ধূলি ধূলি, ৰাস্তা ফুল ধূলি। এটা হেলমেট পিন্ধি লৈছে আৰু মই এখন ঐ। তো গাইজ আমি আহি পাই গ'লোহি গুড বাইট আছে এইখন ওপৰত, গুড বাইট দেখিছে ৰেষ্টুৰেণ্ট। ভিতৰতো চাব লাগিব কেনেকুৱা, মই যিহেতু আমগুৰিৰে ল'ৰা, ওচৰতে আছে, কিন্তু মই অহা নাই আজিলৈকে। চাওঁ। আৰু এটা কথা গম পাওঁ নাই, AC নথকা ৰেষ্টুৰেণ্টত মই সোমাব নোৱাৰোঁ। মোৰ আছে নে বেছি আছে, মই লগাই দিম। 5 ষ্টাৰ নহয় 3 ষ্টাৰ। মেইন কথাটো হ'ল কি, মানুহ বহুত বেছি আছে, সেইকাৰণে কথাখিনি নকওঁ, দেখা বধাই লৈছোঁ। আৰু ৰাস্তাত কোনোবা এডোখৰ জেগাত ৰখি পেলানি গোটেইখিনি কথা ক'ম। এতিয়া লৈ ল'লোঁ আমি, কি হয় এইটো, থামছ আপ খাম এতিয়া। মানুহ ধেৰ আছে কাৰণে মানে পৰি গৈছোঁ দেই। যোনেই ভিডিঅ'টো চাইছে তেওঁৱেই ছাবস্ক্ৰাইবটো প্লিজ কৰি থৈ যাব, তেতিয়াহে নিউ ব্লগ দিবলৈ মই উৎসাহ পাম। তো লাইক কৰিব এণ্ড কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব, ঠিক আছে? তো গাইজ এতিয়া মই খাই আছোঁ AC ব্লেক। যিসকল AC ব্লেকৰ লভাৰ হয় তেওঁলোকে লাইক এটা কৰি দিব ভিডিঅ'। আৰু এইফালে কিবা এটা অৰ্ডাৰ কৰিছিলোঁ, নাজানো নাম চাম, চালোঁ আৰু সেনেকৈ অৰ্ডাৰ কৰি দিলোঁ মেনু বুকত। আমাৰ এতিয়া আহি গ'ল ধুনীয়াকৈ চিকেন ফ্ৰাইড ৰাইচ। চ' চিকেন ফ্ৰাইড ৰাইচ এতিয়া খাম আমি। আমাৰ এতিয়া ধুনীয়াকৈ খাই বৈ হৈ গ'ল, আপোনালোকে দেখিছে চিকেন ফ্ৰাইড ৰাইচ আছিলে, গোটেইখিনি খাই মেলি হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি যাম আৰু ৰাস্তাত ৰখি পেলাই গোটেইখিনি কথা মই ক্লিয়াৰলি কৈ আছোঁ। তো ব্লগটো চাই থাকক, ধুনীয়াকৈ বাহিৰত লগ পাই আছোঁ। লগৰটো মানে বাথৰুমত সোমাইছে। ইয়াত আছে চাৰিয়া লাগিছে নহয়, ঠিক আছে, বাই বাই, যাওঁ আৰু টাটা। তো এতিয়া আমি ৰেষ্টুৰেণ্টৰ পৰা ধুনীয়াকৈ খাই বৈ ওলাই আহিলোঁ। তাত মানে AC চলি আছিলে ন, বাহিৰলৈ ওলাই অহাৰ পিছতে বৰ এটা ভাল লগা নাই, মানে বমি অলপমান ফিল হৈছে। চ' সেইকাৰণে তো যাওঁ এতিয়া ঘৰলৈ। আৰু মানে ৰাইডত যোৱা প্লেনিংটো হৈ আছে, এতিয়ালৈকে মানে ফিক্স হোৱা নাই, কিন্তু আপোনালোকে যদি 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ে তেন্তে মানে অতি সোনকালে ৰাইডটো উলিয়াবলৈ ট্ৰাই কৰিম। আৰু নেক্সট ব্লগত 50K ছাবস্ক্ৰাইবাৰ যেতিয়া হ'ব, মানে মই এটা গিভ এৱে কৰিম iPhone 6s এটা। চ' সেইটো মই গিভ এৱে কৰিম 50K দিনাখনি। তো আপোনালোকে এতিয়া জল্দি যাওক, মানে মোৰ যদি ব্লগটো যোনে চাই আছে, তেওঁ ভিডিঅ'টো যদি চাইছে তেন্তে ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি থৈ যাওক। ছাবস্ক্ৰাইব যদি কৰি থৈ যায় তেতিয়া আপুনিও চাগে গিভ এৱে পাব পাৰে, উইনাৰ হ'ব পাৰে। যদি ভাল এটা কমেণ্ট কৰিব লাগিব। আৰু এইটো ভিডিঅ'ত নহয়, নেক্সট ভিডিঅ'টো, যিটো নেক্সট ভিডিঅ' আহি আছে, চ' সেই ভিডিঅ'টোত গিভ এৱেটো
আপুনিও পাব পাৰে যদি ভাল এটা কমেণ্ট কৰে নেক্সট ভিডিঅ'টো। আৰু মই এইকেইদিনতে এটা GoPro লোৱা কথা আছে, মানে GoPro কোনটো মডেল বেছি ভাল হ'ব আপোনালোকে যদি কোনোবা ব্লগাৰে ব্লগটো চাই আছে জনাবচোন। আৰু আজি ব্লগটো ইমানেই আছিলে, যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি থৈ যাব। 50K ছাবস্ক্ৰাইবাৰ হোৱা আগতে মই এটা গিভ এৱে ব্লগ দিম। চ' গিভ এৱে ব্লগটোত আপোনালোকে কোনোবা এজনে উইনাৰ হ'ব পাৰে। চ' চালিয়াকে চাই থাকিব ব্লগখিনি, আৰু নিউ ব্লগ আহি আছে যিহেতু। আৰু এতিয়া যে মই কৈ আছোঁ ৰাইড মাৰিম, আচলতে আমি কোনটো লোকেশ্যনত যাম আপোনালোকে হয়তো গম নাপায়। ৰাইড একচুৱেলি মই মানে প্লেনিং কৰা মতে টাৱাঙলৈ যাম বুলি ভাবি থৈছোঁ। ত' আজি ব্লগটো ইমানেই আছিলে, নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।